হেল্ল' গাইজ, কি খবৰ সকলোৰে? বহুত দিন হ'ল ভাবিলোঁ ব্লগ এটাও বনোৱা নাই। মই এনেই আছিলোঁ ঘৰত, কি কৰিম বুলি ভাবি মোবাইলটো লৈ ভাবিলোঁ আজি ব্লগ এটা বনাই দিওঁ। ঘৰতে আছোঁ। ঘৰত খুৰা আৰু বৰ্তাহঁতে ঘৰৰ পুখুৰীত মাছ ধৰিবলৈ লৈছে। ভাবিলোঁ তাৰ ওপৰতে এটা ব্লগ বনাই দিওঁ আজি। আহক। এয়া মাছ ধৰিবলৈ লৈছে, নামিছে আৰু পুখুৰীত। পানী সিঁচি হৈ গৈছে, মেচিন বন্ধ কৰি দিলে আৰু এতিয়া মাছ ধৰিব নামিছে বৰ্তা, খুৰা আছে। সেই পানীখন আছে ডাঙৰ। ডাঙৰ মাছ এটা দেখিলোঁ মানে পাৰৰ পৰা, আৰু যে ওলাই নোলাই তাকে চাবলৈ ৰখি আছোঁ। আৰু মই ধৰি পোৱা নাই বাৰু মাছ, কিন্তু চাই ভাল লাগে আৰু ন। এইটো পানীত সেইটো চাক কেনেকৈ আছে। সচেতন হৈ থাকিলে শিলিবলৈ হ'ল, সেইকেইটা হাত সোমাই থাকিলে হ'ব আৰু শিঙি মাছ ওলাইছে। এই শিঙি মাছটো বিন্ধিবলৈ হ'লেতো আৰু ক'বই নালাগে কেনেকুৱা বিষ হ'ব। শিঙিকে ধৰিলোঁ। সেইখিনি মহতে মাছটো ওলাই আহিব নিদিওঁ, মহতে থৈ দিওঁ। সেইটো ওলাইছে কোনটো নহয় লৈ যে আহিছোঁ যে গৈ আছে ওলাই যাব। এটা ক'ত থাকিব মাছ মাছ ধৰা চাই থাকোঁতেই আমলৰিটোপ এটা দেখিলোঁ। চ' ককাইদেউ আছিল, ককাইদেউক ক'লোঁ এইটো টোপ চাবৰ কাৰণে। তো চাইছিলোঁ, কিন্তু ইয়াত মানে টোপটো অকণমান ডাঙৰ হৈ গ'ল, খাবলৈ বেয়া হ'ব। সেইকাৰণে খাব পৰা নহ'ব। মই কিন্তু খাই বহুত ভাল পাওঁ, কিন্তু খাব পৰা নহ'ল যেতিয়া নোৱাৰিও খাব ন। সেই একদম বহাগলৈ খাবলৈ থৈ দিছোঁ। আৰু আকৌ পৰুৱাবোৰ বেলেগ গৈছোঁ, ওলাব নেকি দিলে সিহঁতি আকৌ টোপবোৰ বনাব ন, বহাগত খাব পৰা ধুনীয়াকৈ হৈ যাব। মাছ নোলালে, আচলতে যিমান ওলাব বুলি ভাবিছিলে বেছি নোলালেই। কেঁকুৰা এটা ওলাইছিলে, চ' কেঁকুৰাটো চব বেলেগ গৈছে আৰু।
মাছ নোলালে যদিও আচলতে ঘৰুৱা মাছ খোৱাৰ ছুটিয়ে বেলেগ নহয় জানো। মাছ ধৰা শেষ হৈছে, মাছ খোৱা নাই বাৰু, খাম আৰু ৰাতি। আজি বেমাৰী হৈ আছোঁ আৰু অলপ, এতিয়া অলপ ভাল পাইছোঁ। ঠিক আছে, এতিয়া মই আপোনালোকক দেখাম মই ৰোৱা ফুল ঘৰত। ফুল বেছি নহয়, কমকৈ ৰোৱা হৈছে। এয়া ঘৰৰ ভিতৰত আছে, এয়া ফুল ৰাখিছোঁ তাত। তাৰপিছত এইফালে আছে এইজোপাৰ, এইটো এনেকৈ ওলাইছে। এইটোৰ পৰা বোলে এই সৰু সৰু পাতটো ওলাইছে যে, তাৰ পৰা আকৌ নতুনকৈ মানে ৰুব পাৰি। মই আকৌ এইটোৰ কথা নাজানো, আগতে দুডাল এনেকৈ ওলাইছিলে, কাটি পেলালোঁ। মোক বায়ে ক'লে যে এইডালটো নাকাটিবি, এবাৰ ৰাখিছোঁ কি হয় চাম, ঠিক আছে। তাৰপিছত এয়া বাকী ফুল, এয়া পিটনীয়া আছে, পিটনীয়া ৰোৱা আছে, ফুলি আছে। এয়া ফুলিছে ৰঙা ৰেড। এইজোপা সেই একেই হয়, একেই ফুল ফুলিছে এইফালে। তাৰপিছতে আৰু নাৰ্জী পুলি ৰুইছিলোঁ, ডালিয়া ফুলাই নাই, নাৰ্জী ফুলিছে। গোলাপ ফুল ফুলি আছে, গোলাপৰ কলি, ৰেড ৰ'জ ধুনীয়া ফুলি আছে, ৰেড ৰ'জ। আৰু আছিল কিন্তু মৰি গ'ল, নাবাছিলে, ৰুইছিলোঁ মই। বগা ৰ'জ আছে, বগা ৰ'জটো ফুলা নাই ভালকৈ। বগা ৰ'জ ফুলি আছে, কলি আছে আৰু ফুলিব। দেউতাই আনিছিল চিংৰা, মইতো চিংৰা খাই ভাল পাওঁ। চাহ বনালোঁ, গৰম গৰম চিংৰা, গৰম হৈ আছে পূৰা। চাহৰ লগত চিংৰা খাম এতিয়া আৰু দেই। আজিৰ ব্লগ ইমানতে সামৰণি কৰিছোঁ। বাই বাই, আকৌ লগ পাম, আকৌ ব্লগ কৰি বনাম চেষ্টা কৰিম আৰু।